বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ কেইটিমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব। আহক দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। এইবাৰ আমি প্ৰথম প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হৈছে ভূগোলৰ পিতৃস্বৰূপ কোন? অপশ্যন কত আছে জৰ্জ চিজহম, অপশ্যন খত আছে জনছ, গত আছে ডাৰ্কেন ৱৰ্ল্ড আৰু ঘত আছে জিম্মাৰমান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক জৰ্জ চিজহম। এইবাৰ আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড থাকে? অপশ্যন কত আছে 0.045, খত আছে 0.035, গত আছে 0.23 আৰু ঘত আছে 0.036। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 0.035। 3 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমত কিমানখন চাহ বাগিচা আছে? অপশ্যন কত আছে 836, খত আছে 637, গত আছে 764 আৰু ঘত আছে 765। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ 765। প্ৰশ্ন 4 নম্বৰলৈ আমি আগবাঢ়িছোঁ। উদ্যোগ কেই প্ৰকাৰৰ থাকে? অপশ্যন কত আছে 6 প্ৰকাৰৰ, অপশ্যন খত আছে 4 প্ৰকাৰৰ, অপশ্যন গত আছে 5 প্ৰকাৰৰ আৰু ঘত আছে 7 প্ৰকাৰৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 5 প্ৰকাৰৰ। এইবাৰ আমি 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। চাহ জনজাতিসকল কি ভাষা কয়? অপশ্যন কত আছে টাই, খত আছে মুণ্ডাৰী, গত আছে অষ্ট্ৰিক আৰু ঘত আছে ওপৰৰ এটা নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ মুণ্ডাৰী। প্ৰশ্ন 6লৈ আমি আগবাঢ়িছোঁ। অসমলৈ কোনটো জনজাতি প্ৰথমে আহিছিল? অপশ্যন কত আছে মংগোলীয়, খত আছে অষ্ট্ৰিক, গত আছে কুকি, ঘত আছে আহোম আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ অষ্ট্ৰিক। প্ৰশ্ন 7লৈ আমি আগবাঢ়িছোঁ। চাহ জনজাতিসকল কোন গোষ্ঠীৰ লোক? অপশ্যন কত আছে টাই, খত আছে মংগোলীয়, গত আছে অষ্ট্ৰিক আৰু ঘত ওপৰৰ এটা নহয়। ইয়াৰে শুদ্ধটো হৈছে গ অষ্ট্ৰিক। প্ৰশ্ন 8লৈ আমি আগবাঢ়িছোঁ। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? অপশ্যন কত আছে ইউৰোপ, খত আছে আফ্ৰিকা, গত আছে অচেনিয়া, ঘত আছে উত্তৰ আমেৰিকা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ আফ্ৰিকা। প্ৰশ্ন 9লৈ আমি আগবাঢ়িছোঁ। আনন্দৰাম বৰুৱাই কিমান চনত ICS পদ অলংকৃত কৰে? অপশ্যন কত আছে 1872, খত আছে 1871, গত আছে 1873 আৰু ঘ 1869। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 1872। প্ৰশ্ন 10লৈ আমি আগবাঢ়িছোঁ। ভাৰতীয় পৰিষদ আইন কিমান চনত গঠন হয়? অপশ্যন কত আছে 1863, খত আছে 1872, গত আছে 1861 আৰু ঘত আছে 1773 আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 1861। প্ৰশ্ন আমি 11লৈ আগবাঢ়িছোঁ। লি আয়োগ কিমান চনত গঠন হয়? অপশ্যন কত আছে 1923 চনত, অপশ্যন খ আছে 1926 চনত, অপশ্যন গত আছে 1934 চনত, অপশ্যন ঘত আছে 1930 চনত আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 1923। প্ৰশ্ন আমি 12লৈ আগবাঢ়িছোঁ। মানসকলে অসমক কেইবাৰ আক্ৰমণ কৰিছিল? অপশ্যন কত আছে 3 বাৰ, অপশ্যন খত আছে 4 বাৰ, অপশ্যন গত আছে 2 বাৰ, অপশ্যন ঘত আছে 5 বাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 3 বাৰ। প্ৰশ্ন আমি 13লৈ আমি আগবাঢ়িছোঁ। অসমত কিমান চনত ৰেল পৰিবহণ প্ৰতিষ্ঠা কৰা হয়? অপশ্যন কত আছে 1871 চনত, খত আছে 1884 চনত আৰু গত আছে 1853 চনত আৰু ঘত আছে 1883 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ 1883। প্ৰশ্ন 14লৈ আমি আগবাঢ়িছোঁ। সাৰে জাহাঁ সে আচ্ছা গীতটি কোনখন আলোচনীত প্ৰকাশ পাইছিল? ইয়াৰে অপশ্যন কত আছে জোনাকী, খত আছে যুগান্তৰ, গত আছে উত্তেহাত আৰু ঘত আছে ওপৰৰ এটা নহয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ উত্তেহাত। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে অৰ্থাৎ 15 নম্বৰৰ প্ৰশ্নটো হৈছে কোন দেশৰ পতাকা আটাইতকৈ পুৰণি? অপশ্যন কত আছে ৰাছিয়া, খত আছে ভাৰত, গত আছে চীন আৰু ঘত আছে ডেনমাৰ্ক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ ডেনমাৰ্ক। ইমানতে সামৰণি মাৰিছোঁ আৰু এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।